নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ আগৰ ব্লগটোত আপোনালোকক জনাইছিলোঁ মোৰ স্বাস্থ্যটো বৰ ভাল নহয়। কালি ঢলালৈ গৈছিলোঁ, ইয়াৰ বিষয়ে আপোনালোকক জনাইছোঁৱেই। হ'লেও স্বাস্থ্যটো ভাল নহয় বুলি বিচনাতে পৰি থাকিলেও ভাল নালাগে। সেয়েহে মোৰ বাৰীতে হোৱা কিছুমান বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ মাজত থাকি ভাল লাগে কাৰণে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই লাষ্টত কমেণ্ট কৰিব, লাইক কৰিব দেই। এইটো আমাৰ গাহৰি গঁৰাল। এইটো গাহৰি পুহিছোঁ, দানা দিয়া আছে, তেনে সৰু হৈ আছে। এইটো গঁৰালত মই আগতে গাহৰি পুহিলোঁ, বিক্ৰী কৰিলোঁ। এইটো এতিয়া নতুনকৈ লৈছোঁ। ইয়াৰ কাষতে আছে এজোপা তেজপাতৰ পুলি, এইটো সৰু হৈ আছে। আৰু মই ৰোৱা তামোলৰ গছ, এয়া হাতে ঢুকি পোৱাতে তামোলৰ থোক পৰিছে। এয়া কেইটামান তামোলৰ পুলি পচাইছোঁ, আৰু বেলেগতো আছে বা পচাই থোৱা, ডাঙৰ হ'লে ৰুব লাগিব। এইজোপা হোমবগৰী সৰু হৈ আছে, ৰুইছোঁ নতুনকৈ, 2 বছৰ হৈছে। অহা বছৰমানকৈ লাগিব লাগে আৰু এইটো কাষতে এটা মাটি কঁঠাল লাগি আছে। দুদিনমান পাছত পকিব চাগে, পকিবলৈ বুঢ়া হৈছে আৰু। এইফালে এজোপা অমিতা নতুনকৈ লাগিছে, নতুন মানে এইবছৰ নতুন, ৰোৱা কেইবাবছৰ হ'ল, লাগি আছে, প্ৰায় বছৰ লাগি থাকে। এইবাৰ এয়া নতুনকৈ লাগিছে। এইজোপা চিনি পাইছেনে? অখৰা গছ, ইংৰাজীত ইয়াক কেকটলিভা বুলি কয়। ইয়াৰ গুটিৰে আমি বেলেগৰ চুলিত লগাই ফূৰ্তি তামাচা কৰোঁ। ৰং চাই ভাল পাইছিলোঁ। বহুতেই এই গুটিটোৰ লগত মানুহে ধেমালি কৰে, আপোনালোকে সকলোৱে জানে। এতিয়া এই গছজোপাৰ বহুত মহত্ব আছে বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা বহুত ধৰণৰ ঔষধ, বহুত বেমাৰৰ ঔষধ তৈয়াৰ কৰিব পৰা হয়। ভৱিষ্যতে নিশ্চয় আপোনালোকক এই বিষয়ে পাৰিলে জনাম। এইখন আমাৰ কোমোৰা চাং, এইটো কোমোৰা লাগি আছে। ইফালে ইয়াতো লাগি আছে, আৰু দুটামান খোৱা হ'ল, বেলেগকো দিয়া হ'ল। এটা এইটো তললৈ ওলমি আহিছে, নামি আহিছে। এইজোপা কঁঠাল যথেষ্ট লাগিছে বুলি ক'ব লাগিব, আন বছৰ ইমান নালাগে। ইয়াৰ প্ৰায় 20-25টামান আমি ভাজি বনাই খালোঁ। এই স্বাস্থ্যৰ পক্ষে ভাল কঁঠাল ভাজি খোৱাটো। এইবোৰ কাষত, জেওৰা কাষত তিতা ফুল। পকা আমৰ যিবোৰ পচি যায়, এইবোৰ খাবৰ কাৰণে পখিলা আহিছে। এইবোৰ পখিলা দেখিছেনে? কি ধুনীয়া পখিলা, বহুত মৰম লাগে এই পখিলাবোৰ মোৰ। এয়া সৰুকৈ হ'লেও মোৰ বাগান এডখৰি আছে। ইয়াত মই মাজে মাজে বিভিন্ন গছ লগাই দিছোঁ, আৰু ইয়াত তামোল লগাইছোঁ। তামোলৰ গছত ইয়াত পাণ লগাইছোঁ। ইফালে এজোপা পাণ আছে, সেই দূৰত এজোপা পাণ আছে। এইফালে মই কঠীয়া পাৰিছোঁ। কঠীয়া আৰু 10 দিনৰ পিছত ৰুবলৈ হ'ব। এইজোপা কোটালী জামুক, আমাৰ এইফালে কোটালী জামুক বুলি কওঁ আমি, আপোনালোকে এইফালে কি কয় নাজানো। এইজোপা দেখিবলৈ গছজোপা সৰু যদিও ইয়াত গুটি বহুত লাগিছে, আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইবোৰ পকি ধুনীয়া ধুনীয়া হৈ আছে, খাবলৈ ভাল। গোলা জামুক যেনেকৈ জামু খাবলৈ ভাল, তেনেকৈ আৰু ভাল। একেবাৰে হাতে ঢুকি পাতে ওচৰতে লাগি আছে এইবোৰ। বহুতে এই গছজোপা বগা হোৱাৰ কাৰণে বগী জামুক বুলিও কয়, বহুতে কোটালী জামুক বুলিও কয়। আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাব দেই। এয়া দেখিছে, মই হাতে ছিঙিব একেবাৰে হাতে ঢুকি পৰা ওচৰতে লাগিছে। এই চাওক কি ধুনীয়া সুন্দৰ। বাগানৰ মাজতে এজোপা তেতেলী গছ পুলি লগাইছোঁ, ধুনীয়া হৈছে, কুঁহিপাত মেলিছে, কি মজা লাগিছে চাই।
এজোপা মধুৰি গছ বাগানৰ মাজতে আছে, কলি ল'বলৈ আৰম্ভ কৰিছে। আৰু মধুৰি গুণাগুণো আপোনালোকে নিশ্চয় জানে, মধুৰিৰ পৰা কি কি লাভ ল'ব পাৰি। ইয়াত মই বৰ বিশেষ নকওঁ বাৰু, মাত্ৰ মোৰ বাৰীত থকা ফল মূল আৰু অন্যান্য গছসমূহ আপোনালোকক দেখুৱাই গৈছোঁ। আৰু এইজোপাত অলপ আঁতৰত এইজোপা হৈছে আমলখি। আমলখি বহুত লাগে, আৰু এই আমলখিৰ পৰা আমি আচাৰ থওঁ, আৰু কিছুমান বইল কৰি নিমখৰ লগত হেৰি কৰি শুকুৱাই থওঁ, আমি এইবোৰ খাওঁ। আমি বুলি নহয় আৰু আপোনালোকে হয়তো সকলোৱে খায়, এইবোৰ খায়। আৰু আমলখিটো বহুত গুণ আছে, আপোনালোকে জানে। ই বিভিন্ন ধৰণৰ কাম কৰে, আৰু ইয়াৰ চি ভিটামিন আছে। এইজোপা চাওক, আমলখি গছ। আৰু অলপ দূৰতে এজোপা মোৰ বাৰীৰ মাজতে এজোপা বাঁহ আছে। বাঁহ গছ এনেই মাজত ৰোৱা নহয়, কিন্তু এজোপা মোৰ আগৰ পৰা আছে কাৰণে ইয়াক কাটি পেলোৱা নাই, থাকিবলৈ দিছোঁ। বাঁহ আমাৰ বৰ প্ৰয়োজন। বাঁহ যাৰ নাই তাৰ সাহস নাই বুলি কয়, সেইকাৰণে মই বাঁহ গছ কাটি পেলোৱা নাই, বৰঞ্চ ইয়াত ৰাখিছোঁহে। এইবোৰ বাঁহৰ গাজ দিছে, এইটোহেঁত বাঁহ গাজ দিছে, এইটোহেঁত একদম ধুনীয়া ধুনীয়া গাজ দিছে। আৰু সেইটো ভিতৰলৈ চাওক, এইটো বাঁহৰ গাজ ধুনীয়াকৈ। আপোনালোকে বাৰু বাঁহৰ গাজ খায়নে? ইয়াৰ খৰিচা থয়নে নথয়? কমেণ্ট কৰি জনাবচোন, খৰিচা থয়নে নথয়। এইজোপা নাহৰ ফুল ফুলাৰ পিছত এইবোৰ বহুত গুটি লাগিছে। এই গুটিবোৰ আগতে মই সৰু হৈ থাকোঁতে, প্ৰায় আজি 35 বছৰ আগৰ কথা, তেতিয়া আমাৰ ইয়াত বৰ কেৰাচিন তেলৰ অভাৱ আছিল। তেতিয়া এনেকুৱা নাহৰ গুটি, শুকান নাহৰ গুটিৰে আমি জ্বলাই মানে কেৰাচিন তেলৰ অভাৱ দূৰ কৰিছিলোঁ। মোৰ এজোপা নাৰিকল গছো আছে। নাৰিকলজোপা ৰোৱা প্ৰায় 20 বছৰমান হ'ল। 8 বছৰমান বয়সৰ পৰাই নাৰিকল লাগিবলৈ আৰম্ভ কৰিছিলে যদিও আশানুৰূপত মই ফল পোৱা নাই, কাৰণ ইয়াৰ প্ৰতিপালন মই নাজানো। বছৰেকত দুটা এটা পাওঁ। আৰু এইটো এটা নাৰিকল লাগি আছে, বৰ বুঢ়া হোৱা নাই। এইটো আজি পাৰি লৈ যাব লাগিব, কুমলীয়া নাৰিকল খাম। ইফালে দুটামান লাগি আছে আৰু কলি কলি, ইফালে ইয়াৰ দুটা লাগি আছে। এইকেইটা তেনেই সৰু, যোৱা বছৰ লগা এটা আছে, এইটো পাৰি নিব লাগিব এতিয়া। এইটো নাৰিকলটো পাৰিলোঁ, বৰ সুবিধাজনক দেখা নাই, কেনেকুৱা হয় কাটি চালে গম পাম। আৰু এইজোপা আমাৰ ক'লা জামুক লাগি আছে, পকি আছে। এইবোৰ আপোনালোকক জুম কৰি দেখুৱাইছোঁ। কিছুমান পকিছে, কিছুমান পকা নাই। মোৰ বাৰীত এটা পুৰণা পুখুৰী আছে। ইয়াত ভেট ফুলে ঢাকি ধৰিছে গোটেই পুখুৰীটো। এইবোৰ কলি লৈছে আৰু পুখুৰীত। ইয়াত মই মেলা মাছ নথওঁ, ইয়াত মানে লোকেল মাছে সোমায়। মই পুখুৰীৰ মুখ এখন খোলা আছে, ইয়াত লোকেল মাছ, ককৰা আৰু কুচিয়া পাওঁ। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানতে সামৰি থৈছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। ভৱিষ্যতে আকৌ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। বাই বাই।